ওচৰৰ বৰমাজনী ঘৰৰ পৰা গাখীৰ আনোগে বুলি ওলাইছোঁ দুইজনী। ৰাজাকেইটা আছে, ভয় লাগে নহয় কেইটালৈ এতিয়া। কি কৰিছে অ' বৰমা? তামোল অকণ দিয়ক। পূৰ্ণিমা বাই নাই? অঁ মই আছোঁ কেইদিনমান, কেইদিনমান নহয়, স্কুল খুলিব যে যামগৈ। গাখীৰ ল'লোঁ, ঘৰলৈ গৈ আছোঁ। এতিয়া মুখত ঘঁহিবৰ কাৰণে ব্লেক হেডছ ৰিমুভ কৰা পেক এটা বনাওঁ। এইটো হৈছে অ'টছ দি পেলাই বনাম। অ'টছ দি পেক এটা বনাই আছোঁ। আৰু এইটো বনাবৰ কাৰণে লাগিব অ'টছটো লাগিবই, লগতে লাগিব এয়া গাখীৰ, আৰু লগতে লাগিব এইটো নেমু। এইখিনি সিজাই হৈ গ'ল, এনেকুৱা হ'ব লাগিব। হৈ আছে অ'টছখিনি অলপমান ঠাণ্ডা হ'ব লাগিব। ঠাণ্ডা হোৱাৰ পাছত এইখিনি মিক্স কৰিব লাগিব। এতিয়া ঠাণ্ডা হৈ যোৱাৰ পাছত মই মিলাই দিলোঁ গাখীৰখিনি, আৰু এতিয়া মই মিক্স কৰি দিম নেমু টেঙা। নেমু টেঙাটো বহুত ৰস আছে, এইটো ঘৰৰ নেমু, এতিয়াও বহুত ওলাব। হৈ লওক, তাৰপাছত মানে মুখত লগাব পৰা ঠাণ্ডা হ'লেই হ'ল। মুখত লগাব পৰা ঠাণ্ডা হোৱাৰ পাছত মুখত লগাই অলপখিনি অ'টছ ঠাণ্ডা হৈ গ'ল। এতিয়া মই মুখখনত অলপখিনি লগাই ল'লোঁ, হাতেদি লগাই দিলোঁ, আৰু খুব বেছি 5 মিনিট থাকিম। এতিয়া ধুবলৈ হৈ গ'ল। আমি যাবলৈ ওলাইছোঁ এতিয়া দেৰগাঁৱলৈ। দেৰগাঁও আহি পাই গ'লোহি। এতিয়া চাহ একাপ বনাই আছে, চাহকাপ খাই ল'লেহে শান্তি লাগিব। চাহ খাই লওঁ এতিয়া। বাৰ ঘৰত আহি বনাবলৈ এয়া লৈছোঁ ৰুটি, আৰু এইফালে তাই ভাতৰ যোগাৰ কৰি আছে। আৰু মচুন্দৰী চাটনি ইয়াত সজাই থোৱা আছে যে এইকেইটা বাৰ ছোৱালীজনীয়ে বনাইছে কাগজ দি, আৰু এইটো তাই টিচু পেপাৰ দি বনাইছে। আৰু এইকেইটা হৈছে তাই প্ৰাইজ পাইছিলে। ছ'চিয়েল মিডিয়াৰ এটা গ্ৰুপ এটা আছে খানা বনোৱা, সেই খানা বনোৱা গ্ৰুপটোত তাই ডিছপ'জেবল প্লেটবোৰ থাকে যে, ডিছপ'জেবল প্লেটবোৰ দি আস্থাই বনাইছে। এইটো বনাইছে কাগজ দি, এইটো বনাইছে আস্থায়ে জোতা বাকচ দি বনাইছে। ফুল সিহঁতৰ এইজোপা কি ধুনীয়া ফুল। মই কালি শেষ কৰিব নোৱাৰিলোঁ, চ' আজি মই ভিডিঅ'টো শেষ কৰি কেনেকুৱা পালে জনাব। আজি ইয়াৰ পৰা যামগৈ, আমি দেৰগাঁৱৰ পৰা যামগৈ। ভাল লাগিলে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, আৰু যদি নতুনকৈ ভিডিঅ'টোলৈ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব, আৰু লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থৈ যাব। তেতিয়াহ'লে আকৌ লগ পাম মোৰ অন্য এটা ভিডিঅ'ত। তেতিয়ালৈকে বাই বাই।